কাৰ্বি ভূমিত আৰম্ভ সত্য যুগ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম হৈছে সত্য যুগৰ শ্ৰীৰাম আৰু অধ্যক্ষ হৰেণ সিং হৈছে লক্ষ্মণ ডিফু মহকুমা সদৰৰ অন্তৰ্গত ডিফু চহৰৰ 7টা পথ অহা মাৰ্চ মাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হৰিয়জান হাইস্কুলৰ প্ৰেক্ষাগৃহত কাৰ্বি লামিত আমাৰ বাৰ্ষিক অধিৱেশনৰ সম্পৰ্কীয় আলোচনা সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে কাৰ্বি ভূমিত আৰম্ভ হৈছে নেকি সত্য যুগৰ হয় কথাটো কাৰ্বি আংলং বাখী ৰাইজে মানক বা নামানকেই কাৰ্বি ভূমিত কিন্তু আৰম্ভ হ'ল পুনৰ সত্য যুগৰ আৰু এই সত্য যুগৰ ৰাম হৈছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু লক্ষ্মণ হৈছে পৰিষদৰ সদস্য হৰেণ সিং বে এই কথা আমাৰ নহয় স্বয়ং পৰিষদৰ অধ্যক্ষ গৰাকীয়ে এইদৰে ক'লে তৰাডুবিৰ দৰিদ্ৰ মহিলা হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা অধীনৰ ৰন্ধন গেছ বিতৰণৰ অনুষ্ঠানত পশ্চিম কাৰ্বি আংলঙৰ বিথুং ৰেংথেমা সমষ্টিৰ তৰাডুবিত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি যোগে দেওবাৰে মুখ্য কাৰ্যবাহী তথা বিথুং ৰেংথেমা পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তুলিৰাম ৰংহাঙে বিতৰণ কৰে ৰন্ধন গেছ আৰু যোৱা বিধানসভাৰ উপ নিৰ্বাচনৰ সময়ত প্ৰতিটো বুথ কমিটিৰ ৰাইজক কথা দিয়া মতে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে দৰিদ্ৰ পৰিয়ালকেইটিৰ মাজত চাউল বিতৰণ কৰে অহা সকলোলৈ মোৰ ফালৰ পৰা অন্তৰৰ পৰা আপোনালোকক আন্তৰিক কাৰণ নমস্কাৰ জনাইছো পইচা অভাৱ তেওঁলোকৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ কাৰণে বিনামূলীয়াকৈ 1 টকা পইচা দিব নালাগে আপোনালোকে প্ৰত্যেক পৰিয়াললৈ এটা উজ্জ্বলা আপোনালোকৰ পাব গেছ বিনামূলীয়াকৈ আপোনালোকৰ ফ্ৰী পাব পৰিষদৰ কাৰ্যবাহী সদস্য যথাক্ৰমে প্ৰদীপ ৰংপি অমৰ সিং টিছো পৰিষদৰ সদস্য ৰাম সিং টিমু আৰু বিজেপিৰ আন বিষয়ববীয়াসকল উপস্থিত থাকে গেছ বিতৰণ অনুষ্ঠানতে নিজৰ ভাষণ প্ৰসংগত সভাত সমবেত বহুতো ৰাইজৰ আগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক শ্ৰীৰাম আৰু নিজকে লক্ষ্মণ আখ্যাৰে ৰংহাঙক অতিমাত্ৰা তুলা ধুনা দিবলৈ গৈ একাংশ ব্যক্তিৰ মুখৰোচক আলোচনাৰ বিষয় হৈ পৰিছে স্বয়ং অধ্যক্ষ হৰেণ সিং বে আনপিনে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে বিজেপি দলে কেৱল কথাৰে নহয় কাম কৰিহে দেখুৱাই ভাল পায় জাছন ইংহিৰ ৰিপৰ্ট কাট নিউজ ডিফু মহকুমা সদৰৰ অন্তৰ্গত ডিফু চহৰৰ 7টা পথ অহা মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হয় ডিফু চহৰখনত বহু দিনৰ পৰা ভঙা চিঙা আৰু খালডুঙৰ মাজেৰে হয়তো যাতায়াত কৰিব নালাগিব চহৰবাসীয়ে দেওবাৰে পুৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চহৰখনৰ ভিতৰত মেৰামতি বা নিৰ্মাণ প্ৰয়োজনীয় বুলি চিহ্নিত 7টা পথ নিৰ্মাণৰ বাবে আজিৰে পৰা আৰম্ভ হোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে সেই মৰ্মে মেম্বাৰ হোষ্টেল তিনিআলিৰ পৰা ডিএভি স্কুললৈ মেম্বাৰ হোষ্টেলৰ পৰা ডিফু আৰক্ষী থানা হৈ লৰুলাংছলৈ 3 নং পুলিচ পইণ্টৰ পৰা এচিই পিডব্লিউডি কাৰ্যালয়ৰ তিনিআলিলৈ এচিবি পাৱাৰ হাউচৰ পৰা লৱাৰ ডিলাজি হৈ তাৰালাংছো আসাম সাৰ্ভে অফিচৰ পৰা মালংছো হৈ তাৰালাংছলৈ 7টা পথ নিৰ্মাণ কৰিব এই সমূহ পথ নিৰ্মাণ কাৰ্য অহা মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈকো বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিছে মুখ্য কাৰ্যবাহী গৰাকীয়ে উল্লেখ্য আজি সূচনীয় পথসমূহ পৰিদৰ্শনৰ সময়ত কাৰ্যবাহী সদস্য যথাক্ৰমে প্ৰদীপ ৰংপি অমৰ সিং টিছো প্ৰমুখ্যে পৰিষদৰ সদস্য তথা লাংফেৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ৰাম সিং টিমুঙকে ধৰি গড় কাপ্তানী বিভাগৰ অভিযন্তা পৱন কুমাৰ টেৰাং বিক্ৰম টেৰণ ৰাজু টিমুঙকে ধৰি বিষয়াসকলক লগ দিয়ে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙক কথামতে যদি বাস্তৱায়িত হয় বহু বছৰৰ মূৰত ডিফু চহৰ এলেকাত অন্তত পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত এটা পৰিৱৰ্তনৰ উস্মিক পৰিলক্ষিত হ'ব কাৰ্বি আংলং জিলাত যদিও বাস্তৱত কিমান দূৰ সফল ৰূপায়ণ হ'ব হেয়া সময়তেহে লক্ষণীয় হ'ব
হৰিয়জান হাইস্কুলৰ প্ৰেক্ষাগৃহত আগন্তুক কাৰ্বি লামেট আমাৰ বাৰ্ষিক অধিৱেশন সম্পৰ্কীয় আলোচনা বিলোচনাৰ বাবে সভা অনুষ্ঠিত হয়। হৰিয়জান তিনিআলিত অনুষ্ঠিতব্য ২৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বিষয় লৈ আমেৰ উপদেষ্টাসকলৰ মাজত অনুষ্ঠিত হয় এই সভা। লামেট আমাৰ অধিৱেশন সম্পন্নৰ বাবে অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় সিদ্ধিনাথ ৰংপিয়ে উদ্বোধন কৰে। উদ্বোধন কাৰ্যসূচীৰ পিছতে সিদ্ধিনাথ ৰংপিৰ সভাপতিত্বত আৰু এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে যোগদান কৰে। প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন ৰংপিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনত কাৰ্যবাহী সদস্য অমৰ সিং টিছো, প্ৰাক্তন কাৰ্যবাহী সদস্য জেচি পাঠক, হোম সিং বে, চাৰ্বে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে যোগদান কৰে। আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। পাৰখোৱাত বিজেপিৰ বিধায়ক কাৰ্যবাহী সদস্যসকলৰ গাত তৰণি নাইকিয়া হৈছে, কিয়নো পাৰখোৱাস্থিত বিজেপি কাৰ্যালয়লৈ যিকোনো মুহূৰ্তত ওলাবহি পাৰে কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ। অৱশেষত সকলো উৎকণ্ঠাৰ ওৰ পেলাই সন্ধিয়া ৫:৫০ বাজোতে আহি উপস্থিত হ'ল কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ। বিধায়ক জয়ৰাম ইংলেঙকে ধৰি পৰিষদৰ কাৰ্যবাহী সদস্য তথা পৰিষদৰ সদস্যসকলে কাৰ্বি পোহৰে জনাই উষ্ম আদৰণি মন্ত্ৰীগৰাকীক। পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি। বৰ বেলেগ ধৰণৰ গোন্ধ আহি আছে যে। জুতি লগা। আচলতে ইয়াৰ আঁৰত কি আছে? ইয়াৰ আঁৰত আছে কাঞ্চ সৰিয়হৰ তেল, স্বাস্থ্যসন্মত, বিশুদ্ধ আৰু সোৱাদযুক্ত। Aturkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। কাঞ্চ Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesiri alang hithi kulat along longpon ikji. Kang sirtang kejun alang tharwe alang theso alang kecu ajam tu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। ডিফু পতঞ্জলি যোগ সমিতি কাৰ্বি আংলং জিলাৰ অধীনত 29 অক্টোবৰত জিলা মহিলা সমিতিৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ডিফু মহকুমাত ডিফু তহচিল গঠন কৰা হয়। সভাত পৌৰহিত্য কৰে জিলা পতঞ্জলি মহিলা যোগ কমিটিৰ সভানেত্ৰী তথা জিলাৰ প্ৰভাৰী জিতেমাই বেপিয়ে। জিলা পতঞ্জলি মহিলা যোগ কমিটিৰ সাধাৰণ সম্পাদিকা মঞ্জু তেৰণপিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পিছতে সভাৰ মূল কাৰ্যক্ৰমণিকা আৰম্ভ হয়। সভাত নতুনকৈ গঠন কৰা তহচিলত কমিটিত পৰিষদৰ কাৰ্যবাহী সদস্য কাচে ৰংপিপিক উপদেষ্টা, হাৰথী ৱাৰী আৰু মঞ্জু তেৰণপিক তহচিলৰ প্ৰভাৰী, ৰাণু ক্ৰপী শইকীয়াক সাধাৰণ সম্পাদিকা,
কাৰেং ৰংহাংপিক সাংগঠনিক সম্পাদিকা কুন্তিলা ক্ৰপিক কৰ্মত বেহেন মিনা ইংটিপিক কোষাধ্যক্ষা আৰু সুৱৰ্ণ বৰুৱা চেতিয়া ফুলমিলি তেৰাংপি ফুলমতি তেৰণপি প্ৰমুখ্যে কেইবাগৰাকীক সদস্যৰ অন্তৰ্ভুক্তি কৰা হয় সভাত কৃষক পঞ্চায়ত কাৰ্বি আংলং জিলা সমিতিৰ সভাপতিয়ে মানুহৰ জীৱনত যোগৰ গুৰুত্ব ব্যাখ্যা কৰাৰ লগতে অনাগত দিনত যোগ গুৰু ৰামদেৱ কুকুৰাঝাৰত অহাৰ আগে আগে জিলাখনত যোগ সম্পৰ্কে প্ৰশিক্ষণ আৰু সজাগতা দিয়াৰ বাবে কাৰ্বি আংলঙৰ পৰা যোগ প্ৰশিক্ষকৰ দল পঠোৱাৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে জিলাৰ যুৱ প্ৰভাৰী অমৰেন্দ্ৰ শৰ্মাও যোগা কেৱল শাৰীৰিকে নহয় মানসিক আৰু আধ্যাত্মিক বিকাশতো সহায় কৰাৰ কথা উল্লেখ কৰে উল্লেখ্য আজিৰ সভাত মহিলা পতঞ্জলি জিলাৰ পুৰণা সমিতিখন ভংগ কৰি নতুন সমিতিৰ প্ৰভাৰী অৰ্থাৎ সভানেত্ৰী তৰু শইকীয়াৰ হাতত দায়িত্বভাৰ আনুষ্ঠানিকভাৱে সমজাই দিয়ে যদিও বিদায়ী সভানেত্ৰী জিতেমাই বাপিক নতুন সমিতিখনত উপদেষ্টা দায়িত্ব পদত বাহাল থাকিবলৈ দিয়া হয় KLNLF অস্ত্ৰ বিৰতিৰ ম্যাদ পুনৰ 6 মাহলৈ সম্প্ৰসাৰণ গৃহ বিভাগৰ মুখ্য সচিব এল সাংচনৰ পৌৰহিত্যত যোৱা শনিবাৰে গুৱাহাটী জনতা ভৱনত অনুষ্ঠিত ইতিমধ্যে অস্ত্ৰ বিৰতিৰ কথা সংগঠনটিৰ নেতৃত্বৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয় বৈঠকত KLNLFৰ তৰফৰ পৰা ৰিজাক তেৰা প্ৰকাশ কাথাৰ ফুলক তেৰণ প্ৰমুখ্যে সংগঠনৰ নেতৃত্বসকলে যোগদান কৰে পুনৰ অস্ত্ৰ বিৰতিৰ ম্যাদ বঢ়োৱাৰ বাবে সংগঠনে বিজেপি চৰকাৰক ধন্যবাদ জনাই কয় যে চৰকাৰৰ আৰু অস্ত্ৰ বিৰতিৰ চুক্তিত থকা সংগঠনটোৰ মধ্যস্থতাকাৰী দিনেশ শৰ্মাই মধ্যস্থতাত এক সুন্দৰ ফ্ৰেমৱৰ্ক চুক্তিৰ কাষ চাপিছে KLNLFৰ ৰাজনৈতিক আলোচনাৰ বাবে গুৰুত্ব প্ৰদান কৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শলাগ লয় KLNLFৰ নেতা ৰিজাক তেৰাই ৰাতি শৃংখলাৰ ৰিপৰ্ট কাৰ্ড নিউজ দেওবাৰে সন্ধিয়া 6 বজাত বৈঠালাংছৰ পৰা কামপুৰ অভিমুখে গৈ থকা এখন ধাৰী ভৰ্তি ট্ৰাক AS02 AC 4152 নম্বৰৰ মিনি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় জানিব পৰা মতে বিপৰীত দিশৰ পৰা অহা এজন চাইকেল আৰোহীক বচাবলৈ গৈ ট্ৰাকখন দুৰ্ঘটনাত সন্মুখীন হয় 40 বছৰীয়া ৰাজেন ট্ৰাক চালকজন কটমপি প্ৰাণ ৰক্ষা পৰে যদিও হাতত কিছু পৰিমাণে আঘাত পায় আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাৰ্ট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ